নমস্কাৰ, আপুনি চাই আছে অনলাইন জ্ঞানী ইউটিউব চেনেল। আপোনাৰ যদি PM কিষাণত নাম আছে কিন্তু টকা নাপায়, কিয় নাপায় গোটেইখিনি তথ্য উলিয়াব পাৰিব আপোনাৰ মোবাইলতে। আপুনি যদি এতিয়ালৈকে ইউটিউব চেনেলখন ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। প্ৰথমতে এটা কাম কৰিব, আপোনাৰ যিটো ব্ৰাউজাৰ আছে মোবাইলত সেইটো ওপেন কৰি ল'ব। তাৰপিছত তাত টাইপ কৰিব pmkishan.gov.in। সেইটো টাইপ কৰি সার্চ কৰিব। তাৰপিছত এনেকুৱাকৈ আহিব। আপুনি ইয়াতে দেখিব পাইছে, ইয়াতে লিখা আছে বেনিফিচিয়াৰী ষ্টেটাস। আপুনি ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত অলপ তলত আহিলে ইয়াতে লিখা আছে সার্চ বাই মোবাইল নম্বৰ আৰু ৰেজিষ্ট্ৰেশ্যন নম্বৰ। আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰিব। ইয়াতে আপুনি ৰেজিষ্ট্ৰেশ্যন নম্বৰটো লিখিব। মই ইয়াতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ লিখি আছোঁ। তাৰপিছত আপুনি ইয়াতে ক্যাপচাটো লিখিব। ক্যাপচাটো লিখাৰ পিছত গেট ডাটাত ক্লিক কৰিব। তাৰপিছত দেখিব এনেকৈ আপোনাৰ নাম আহি যাব, ফাদাৰ নেম আহি যাব, মোবাইল নম্বৰ লাষ্টৰ 4টা নম্বৰ আহি যাব, আপোনাৰ ভিলেজ আহিব। এইটো দেখিব পাইছে ইয়াত লিখা আছে আধাৰ ডেমো অথেন্টিকেশন ষ্টেটাস ৰিজেক্ট। আপোনাৰটো যদি ঠিক আছে তেনেহ'লে আপোনাৰ ইয়াতে ইনষ্টলমেন্ট আহি যাব, কোনদিনা পইচা সোমাইছে। এতিয়া মই আপোনাক দেখাম ৰেজিষ্ট্ৰেশ্যন নম্বৰটো কেনেকৈ উলিয়াব। প্ৰথমত হোমত যাব, এইটো পেজত আহিব। আহি পেলাই ইয়াত লিখা আছে বেনিফিচিয়াৰী ষ্টেটাস। ইয়াতে আপুনি দেখিব পাৰিছে নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন নং, ইয়াতে ক্লিক কৰিব। তাৰপিছত ইয়াতে মোবাইল নম্বৰটো দিব। মোবাইল নম্বৰ দি পেলাই ক্যাপচাৰ মাৰি গেট OTP তাত মাৰিব। OTPটো ইয়াত দিয়াৰ পিছত আৰু এটা মেছেজ যাব, মেছেজত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো পাই যাব। ভিডিওটো চাই যদি আপোনাৰ ভাল লাগিছে তেনেহ'লে ভিডিওটো লাইক কৰিব, আৰু যদি কিবা সুধিব লগা থাকে তেনেহ'লে কমেণ্টত গৈ পেলাই কমেণ্ট কৰিব।